নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ। আৰু আপোনালোকক বহুত দিন ব্লগ দিব পৰা নাই, চৰি। আৰু বহুত দিন মই ব্যস্ত হৈ আছিলোঁ। আৰু নতুন এটি ব্লগক আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া গুৱাহাটীৰ পৰা যোৰহাটলৈ আহি আছোঁ জনশতাব্দী এক্সপ্ৰেছত। আৰু ৰেলৰ পৰা এটা ভিউ দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই ভিডিঅ'টো কেনেকুৱা হৈছে চাই জনাব আৰু কমেণ্ট কৰিব। যদি ভাল লাগে লাইক এটা কৰি দিব আৰু শেষলৈ চাই থাকক। আপোনালোকক জনাই যাম কোনখিনি ষ্টেচন পাওঁ আৰু ৰেলেৰে চাই থাকিব শেষলৈকে। এতিয়া পালোহি পানীখাইটি ষ্টেচন। আৰু এয়া পানীখাইটি ষ্টেচন পাৰ হৈ আহিছোঁ লাহে লাহে। আৰু ৰেলখনৰ এই টাৰ্ণিংটো চাওকচোন, কিমান এটা ধুনীয়া লাগিছে দেখি। ৱাও! আৰু এতিয়া পাই গ'লোহি জাগিৰোড ষ্টেচন। এয়া জাগিৰোড ষ্টেচন আমি এতিয়া ক্ৰছ কৰিছোঁ। আপোনালোকক ভিউজখিনি দেখুৱালোঁ খিৰিকীখনৰ ওচৰৰ পৰা। আৰু অকণমান দুৱাৰমুখলৈ ওলাই গ'লোঁ। তথাপি মই ছেফটি হৈ লৈছোঁ দেই। ছেফটি হৈ মই দুৱাৰমুখত ওলাই এয়া হাতটো দেখুৱাইছোঁ চব। আৰু এতিয়া ৰেলখন অকণমান লাহে লাহে চলি আছে। আৰু এতিয়া এটা ষ্টেচন পাইছোঁহি। এইটো ষ্টেচন আছে চাপৰমুখ জংচন। আৰু চাপৰমুখ জংচনত অকণমান সময় ৰ'ব, তাৰপিছত হয়তো যাব পাৰে। আৰু এতিয়া লাহে লাহে পাই গ'লোহি হোজাই ৰেলৱে ষ্টেচন। আৰু এয়া দেখুৱাইছোঁ চাওক, হোজাই ৰেলৱে সুৰক্ষা বাহিনী পোষ্ট। আৰু এতিয়া ৰেলখন অলপমান ৰৈছে ডিমাপুৰ ষ্টেচনত। আৰু ডিমাপুৰ ষ্টেচনত এয়া অকণ ৰ'লোঁ, বাহিৰত অকণ ওলালোঁ। আৰু এতিয়া আমি আহি পালোহি লংকা। তাৰপিছত লংকা ৰেলৱে ষ্টেচন এয়া এতিয়া ক্ৰছ কৰিলোঁ। আৰু বন্ধুসকল, এতিয়া পাইছোঁহি ডিফু ৰেলৱে ষ্টেচন। আৰু আপোনালোকক সকলোখিনি ষ্টেচন দেখাব পৰা নাই, মানে কি টিটিয়ে ৰখিব নিদিয়ে দুৱাৰমুখত। চ' সেইকাৰণে আকৌ ভিতৰলৈ গুচি যাবলগীয়া হয়। আকৌ টিটি যোৱাৰ পাছত আকৌ আহোঁ, আপোনালোকক দেখুৱাওঁ ভিডিঅ' কৰি। ত' ইয়াত ডিফু ষ্টেচন এতিয়া ক্ৰছ কৰি আছোঁ। আৰু এতিয়া পাই গ'লোহি যোৰহাট টাউন ষ্টেচন। আৰু আপোনালোকক মৰিনিত ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ, কাৰণ মৰিনিত মোৰ পাওঁতে চাৰ্জ আদায় হৈ গ'ল মোবাইলৰ। আৰু তাত চাৰ্জ কৰি আনিলোঁ মোবাইলটো।
চাৰ্চ কৰি আনি এইখিনি যোৰহাটৰ ভিডিঅ'খিনি দেখুৱাব চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব প্লিজ। আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ত' মই ৰেলত কেইখনমান ফটো দিলোঁ, আপোনালোকে চাই জনাব ভাল লাগিল বেয়া লাগিল। ধন্যবাদ।